নমস্কাৰ, মই অৰুন্ধতী আপোনালোকক আমাৰ অনুভূতি চেনেলত স্বাগতম জনাইছোঁ। আজিৰ যোনটো কাহিনী আমি আপোনালোকলৈ লৈ আহিছোঁ, সেই কাহিনীটো আজিৰ পৰা প্ৰায় 16-15 বছৰৰ আগতে ঘটা এটা সত্য কাহিনী, যোনটো সংঘটিত হৈছিল এটা এপাৰ্টমেণ্ট, যোনটো গুৱাহাটীৰ এখন নামী জেগাত অৱস্থিত আছিল। সেই এপাৰ্টমেণ্টটোত ঘটা এটা সত্য কাহিনী। কাহিনীটোৰ মতে সেই এপাৰ্টমেণ্টটোত তেতিয়াৰ দিনত 30-40 ঘৰমান মানুহ আছিল আৰু সেই মানুহবিলাকৰ ঘৰত ফ্ল'ৰে তাত বহুতো ফ্লেট আছিল আৰু সেই ফ্লেটবিলাকত যোনবিলাক মানুহ আছিল তেওঁলোকে নিজৰ কাম কাজৰ কাৰণে বাহিৰৰ পৰা কাম কৰা মানুহ আনিছিল আৰু সেইবাবে তাত এপাৰ্টমেণ্টটোত কাম কৰা মানুহৰ আহ-যাহ চলি আছিল আৰু তাৰে মাজত এগৰাকী কাম কৰা মানুহ আছিল। তেওঁৰ নাম আছিল ৰত্না। আচল নামটো ক'লে কিবা অসুবিধাৰ সন্মুখীন হোৱা যাব পাৰে, গতিকে আমি তেওঁক ৰত্না বুলি সম্বোধন কৰিম। ৰত্নায়ো ফ্লেটৰ এপাৰ্টমেণ্টৰ কেইবাটা ফ্লেটতো কাম কৰিছিল। মানুহবিলাকে তাইক ভাল পাইছিল কাৰণ তাই বৰ শান্ত স্বভাৱৰ আৰু স্বভাৱ চৰিত্ৰও তাই ভাল আছিল। তাইৰ ব্যৱহাৰ পাতিও বৰ নম্ৰ আছিল আৰু সেইটো কাৰণে মানুহে তাইক কামত ৰাখিছিল। কেইবা ঘৰেও মানুহেও তাইক কামত ৰাখিছিল আৰু তাই সেইটো বাবে 5-6 বছৰৰ পৰা তাতে কাম কৰি আছিল, কাৰণ তাই কামিলাও আছিল আৰু সময়মতেও আহিছিল। তাৰো তেনেকৈ দিন গৈ আছিল। ৰত্নাই আহ-যাহ কৰি আছিল বাহিৰৰ পৰা এপাৰ্টমেণ্টটোত কামৰ বাবে। তাই ৰাতিপুৱা আহে আৰু গধূলি হয় তাই তাৰ পৰা ওলাই যায়। কেইবা ঘৰ মানুহৰ তাত তাই কাম কৰিছিল। ৰত্নায়ো আচলতে গুৱাহাটী চহৰৰ নাছিল, তাইও বাহিৰৰ গাঁৱৰ আছিল, কিন্তু তাই সংস্থাপনৰ কাৰণে গুৱাহাটীলৈ আহিছিল আৰু ভাড়াতীয়া হিচাপে এপাৰ্টমেণ্টৰ ওচৰতে এটা ঘৰত ভাড়া আছিল। তাই পাৰিবাৰিক জীৱনত কেৱল এজন স্বামী আছিল আৰু সন্তান নাছিল। তাই সোনকালে বিয়া হৈছিল, কিন্তু তাই বহুত দিনৰ পিছতো তাই সন্তান হোৱা নাছিল। আৰু তাইৰ জীৱনটো কেৱল সেইটোৱে নহয়, তাইৰ দুখ আছিল কি যে তাইৰ স্বামীয়ে অকামিলা আছিল আৰু তেওঁ ভদ্ৰ স্বভাৱৰ মানুহ নাছিল। তেওঁ তাইক সদায় গালি-গালাজ কৰিছিল আৰু মদ পানী খাই হুলস্থুল কৰি আছিল। কিন্তু ৰত্নাই সেইবুলি স্বামীৰ অত্যাচাৰ সহিও তাই ভালদৰে কাম কৰি আছিল, কাৰণ তাই ভাবিছিল যে মোৰ স্বামীও একদিন ভাল হৈ যাব, এইবোৰ মদ ভাংবোৰ এৰি দিব আৰু মোক ভালকৈ চাব। কিন্তু সেয়া হৈ নুঠিছিল। তাই সদায় কাম কৰোঁতে যেতিয়া যায়, তেতিয়া স্বামীও তাইক কেতিয়াবা পিছে এপাৰ্টমেণ্টলৈও আনকি তাইক পইচা খুজিবলৈ যাই পেলাই তাইক গালি-গালাজ কৰে। মানুহবিলাকে তাইক কয়, তুমি এই মানুহটোৰ লগত কিয় থাকা? এই মানুহটোক এৰি দিয়া, কাৰণ এই মানুহটোৰ লগত থাকিলে তোমাৰ জীৱন বৰবাদ হৈ যাব। কিন্তু তাই নুশুনিছিল। তাই ভাবিছিল তাইৰ স্বামী বদলিব, তাইৰ দিনো ভাললৈ আহিব, কিন্তু সেয়া হৈ নাহিছিল। এদিন তেনেদৰে দিন গৈ আছিল। ৰত্নাই কাম কাজ শেষ কৰি লাষ্টৰ মানুহঘৰৰ কামৰ পৰা ওলাই ফ্ল'ৰত অলপ দেৰি ৰখিছিল। তেনেকুৱাতে তাইৰ স্বামীয়ে এপাৰ্টমেণ্টলৈ গৈছিল তাইক বিচাৰি। তাৰপিছত গৈ পেলাই তাইক ক'লে, তোৰ কাম শেষ হ'ল নেকি? তেতিয়া তাই ক'লে, হয়, বলচোন আজি আমি ছটৰ ওপৰলৈ যাওঁ, গৈ পেলাই তোৰ লগত কিবা জৰুৰী কথা আছে। তেনেকৈ কোৱাত তাই প্ৰথমতে ভাবিলে, সিটো দেখোন কিয় মোক বিচাৰিছে। তথাপিতো তাই গৈ পেলাই স্বামীয়ে ক'লে, মোক পইচা লাগে। তেতিয়া তাই ক'লে, কিমান পইচা লাগে? মোক বহুত পইচা লাগে, মই যাওঁ, মোৰ কাম আছে। কিন্তু তাই জানিছিল স্বামীয়ে কেৱল মদ খাবলৈহে যাব আৰু সেইটো কাৰণে তাই মানা কৰিছিল। তাই নিদিওঁ বুলি কৈছিলে, কিন্তু স্বামীৰ খং উঠিলে আৰু খং উঠি পেলাই তাইৰ লগত কাজিয়াত লিপ্ত হ'ল। তাইও অলপমান খঙত উগ্ৰ হৈ কিবা কিবি ক'লে, কিন্তু দুয়োৰে মাজত বহুতো তৰ্কাতৰ্কি হ'ল আৰু লাষ্টত গৈ
স্বামীয়ে বলে নোৱাৰি তাইক গপা মাৰি ধৰিলে। গপা মাৰি ধৰি পেলাই তাইৰ মুখত সোপা মাৰি ধৰিলে আৰু লগতে তাইক মাটিটো বগৰাই দিলে। তাই চিঞৰিছে, তাই উঠিব বিচাৰিছে, কিন্তু স্বামীৰ খঙত তাইক আৰু হেঁচি হেঁচি ধৰিলে। লাষ্টত তাইৰ উশাহ বন্ধ হৈ গ'ল। উশাহ বন্ধ হৈ যোৱাত স্বামীয়ে আৰু জোৰছে তাইক হেঁচা মাৰি ধৰিলে। তাই প্ৰতিবাদ কৰিলে, কিন্তু চটৰ ওপৰত কোনো নাছিল আৰু যিহেতু এপাৰ্টমেণ্টটো বৰ ডাঙৰ আছিল আৰু এটা ফ্ল'ৰৰ পৰা তললৈ একো কথা শুনা নাযায় আৰু সেই চটখনত সাধাৰণতে কোনো যায়ে নকৰিছিল। কেৱল ছিকিউৰিটি আৰু বাকী কৰ্মচাৰী দুজন আছিল। ছিকিউৰিটি দুজন আছিল আৰু কৰ্মচাৰী দুজন আছিল সেই এপাৰ্টমেণ্টটোত। তেওঁলোকেহে কেতিয়াবা কাৎচিত যায়। সেই ক্ষেত্ৰত ৰত্নাই কোনো কাকো বিচাৰি নাপালে তাইৰ ৰক্ষা কাৰণে। আৰু এপাৰ্টমেণ্টৰ চাৰিওফালে যোনটো পৰিৱেশ আছিল সেইটো বজাৰ সমাৰে ভৰ্তি আছিল। কাৰণ তাত গাড়ী ঘোঁৰাৰ শব্দৰে আৰু নুশুনা হৈছিল চটৰ ওপৰত। গতিকে সেই সুবিধা লৈ ৰত্নাৰ গিৰিয়েকে তাইক হেঁচি ধৰিছিল। খঙত ইমানে জোৰছে তাইক হেঁচি ধৰিলে যে তাইৰ মৃত্যু হৈ গ'ল লাষ্টত। আৰু হোৱাৰ পিছতো ৰত্নাৰ গিৰিয়েকে খঙতে তাৰ পকেটৰ পৰা ছুৰী এখন ওলাই তাইক খুচি খুচি লাষ্টত মাৰি পেলালে। আৰু তাৰপিছতহে সিয়াৰ হুঁচ আহিলে যে মই কি কৰিলোঁ, মই দেখোন তাইক মাৰি দিলোঁ, এতিয়া মই কি কৰোঁ, এইটো কি কৰোঁ, মই কি কৰিলোঁ মই। তেতিয়াহে তাৰ মনত খেলাল যে তাই মৰি গ'ল আৰু খঙতে সি মাৰিও পেলালে। তাৰপিছত এতিয়া সি কি কৰিব, সি ভাবিলে এতিয়া মই তাইৰ শটো মই কি কৰোঁ, মোকতো এতিয়া মানুহে ধৰি ল'ব, পুলিচত লৈ যাব। তেতিয়া সি ইফাল সিফাল চাওঁতে দেখিলে যে তাত চটৰ ওপৰত ডাঙৰ ডাঙৰ টেংকী আছিল, পানীৰ টেংকী আছিল। সি তাইক চোঁচৰাই লৈ পেলাই এটা পানীৰ টেংকীত কাষত তাইক শটো তাত থৈ আহিলে আৰু থৈ পেলাই সি লৰালৰি গৈ ফ্লেটৰ তলত নামি আহিল। তলত নামি আহোঁতে ঠিক গেটখন সি খুলিব লৈছে তেনেকুৱাতে ছিকিউৰিটিয়ে পিছফালে মাত লগালে। তাত দুজন ছিকিউৰিটি আছিলে, তাৰে এজনে তাক সুধিলে, ঐ ক'ত যাৱ, ইমান লৰালৰিকৈ ক'ত যাৱ? তেতিয়া সি ক'লে যে মই আহি আছোঁ ৰ বুলি কৈ পেলাই সি আকৌ জোৰছে জোৰছে গুচি গ'ল। কিন্তু ছিকিউৰিটিয়ে ভাবিলে যে সদায়েতো সি আহ যাহ কৰিয়ে থাকে, কিজানি ৰত্নাৰ ওচৰতে গৈছে ওপৰত পইচা ল'বৰ কাৰণে, তেনেকৈ ভাবিলে। তাৰপিছত আৰু সেইবোৰতো সদায় চলিয়ে থাকে, গতিকে তেওঁ সিমান নাভাবিলে আৰু গুচি গ'ল কথা গ'ল। ৰাতি হ'ল, তাৰপিছত পিছদিনাখন ৰাতিপুৱা হ'ল, তাৰপিছত আকৌ ৰাতি হ'ল। তাৰ 3 দিনৰ দিনাখন ৰাতিপুৱা এজন কৰ্মচাৰীয়ে কিবা পানীৰে সংক্ৰান্তত নেকি চটৰ ওপৰত গৈ পেলাই টেংকী চাবলৈ গৈ পেলাই তেওঁ এটা দুৰ্গন্ধ পালে। দুৰ্গন্ধটো অনুসৰণ কৰি তেওঁ দেখা পালে যে ৰত্নাৰ শটো পৰি আছে। ভয় খালে, আৰে এয়া দেখোন ৰত্নাৰ দেখোন মৰি আছে। তেওঁ লগালগ তললৈ গুচি আহিলে। তললৈ গুচি আহি পেলাই হুলস্থুল কৰিলে। সকলোৱে গৈ পেলাই সঁচাকৈ চালেগৈ, দেখিছে যে ৰত্না মৰি আছে, ৰত্নাৰ মৃত্যু হৈছে। তাৰপিছত তেওঁলোকে পুলিচক খবৰ দিলে। তাৰপিছত পুলিচে আহিলে। পুলিচে আহি পেলাই শটো চাই পেলাই লৈ পেলাই গুচি গ'ল। আৰু পুলিচে তেতিয়া লাষ্টত সুধিলে যে কোনোবাই দেখিছে নেকি, কি হৈছে ঘটনাটো? তেতিয়া ছিকিউৰিটিজনে ক'লে যে তাইৰ হাজবেণ্ড আহিছিলে, আহোঁতে লৰালৰিকৈ মই পৰহি দিনাখনহে তেওঁক দেখিছিলোঁ, তেওঁ দেখোন লৰালৰিকৈ ক'ৰবাত গুচি গ'ল আৰু সদায় কিন্তু আহি থাকে, কিজানি তাইৰ পৰা পইচা ল'বলৈ আহিছিলে। তাইক কিন্তু মই ৰাতিপুৱা দেখিছোঁ এপাৰ্টমেণ্টত সোমোৱা, কিন্তু পিছবেলা মই দেখা নাই আৰু ইমানো আমি ভাবি নাথাকোঁ, কিজানি আমি নেদেখোঁতেই তাই গুচি গৈছে, সেইকাৰণে আমি সেইদিনাখন আমি ভবা নাছিলোঁ যে তাই আমাৰ চটৰ ওপৰত এনেকৈ মৰি আছে। তেতিয়া পুলিচে তাইৰ যোনটো ঘৰ আছে
ভাড়াতীয়া ঘৰ আছে, তাত গৈ পেলাই হাজবেণ্ডক নাপালে। স্বামীক নাপাওঁতে মানে ৰত্নাৰ স্বামীক বিচাৰি গৈছিল, কিন্তু নাপালে। লাষ্টত তাৰমানে সি পলাই আছিলে। তাৰপিছত পলাই ফুৰিছিলে যদিও কোনোবাই পিছত 3-4 দিনৰ দিনা মানে ঠিকনা দিলে সেই স্বামী য'ত পলাই আছিলে, আৰু পুলিচে তাত গৈও স্বামীটোক ধৰি ল'লে। তাৰপিছত ধৰি লোৱাৰ পিছত আৰু ইফালে ৰত্নাৰ যোনটো বডি আছে সেইটোতো তেতিয়াই লৈ গৈছিলে, সেইদিনাখনেই লৈ গৈছিলে। গতিকে চব যেতিয়া কাম সম্পূৰ্ণ হ'লেই তেতিয়া মানুহবিলাকেও সেই কথাটোত পাহৰি গ'ল আৰু ৰত্না যে এনেকৈ মৰিছিলে সেইবিলাক সিহঁতে আৰু পাহৰি গ'ল আৰু, কাৰণ উপায় নাই। যিহেতু গুৱাহাটীৰ জীৱন ব্যস্ততাপূৰ্ণ জীৱন, মানুহে তাৰ লগত চলিবই লাগিব। তেনেকৈ গৈ আছে দিন। তাৰপিছত আকৌ সেই এপাৰ্টমেণ্টৰ যেনেকুৱা সদায় দিন যায় তেনেকেই গৈ আছে, সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ গৈছে। তাৰপিছত তেনেকৈ সময় পাৰ হৈ যাওঁতে প্ৰায় এসপ্তাহ হৈ গ'ল ৰত্না ঢুকোৱা। এদিন কি হ'ল, ছিকিউৰিটিজন যোনজন এপাৰ্টমেণ্টৰ ছিকিউৰিটি আছিলে, তাত 2জন ছিকিউৰিটি আছিলে। 2 দিন ৰাতি এজনে আৰু তাৰ পিছৰ 2 দিন এজনে, এনেকেই মানে তেওঁলোকে গাৰ্ড দিছিলে। তাৰপিছত তাৰে এজন ছিকিউৰিটি এদিন ৰাতি মানে গাৰ্ড দি আছিল। তেনেকুৱাতে কি হ'ল, ঠিক 12টা বজাৰ পিছত, কাৰণ তেওঁলোক ৰাতিও থাকিবলগীয়া হয় আৰু দিনেৰে খাইতো তেওঁলোকে গাৰ্ড দিয়েই থাকে, এজনৰ বাদে এজন তেনেদৰে। আৰু তেতিয়া যোনজন সেইদিনাখন ৰাতি যোনজনে গাৰ্ড দি আছিল, তাৰপিছত তেওঁ ঠিক 12টা বজাৰ পিছত তেওঁ অত্যন্ত টোপনি আহিল। মানুহ অহা যোৱা কৰি থাকে, কিন্তু সেইবুলি ইমান ৰাতি সাধাৰণতে কাটচিতহে কোনোবা আহে। গতিকে ছিকিউৰিটিও ইমান চাই থাকিবলগীয়াৰ প্ৰশ্ন নুঠে। তেওঁ ভাবে কি অলপ বহি পেলাই আৰামে কৰি থাকে, যদিও নুশুৱে চাই থাকে আৰু কোনোবা যদি কেতিয়াবা আহিবও পাৰে, কোন আহিব পাৰে সেইবিলাক তেওঁলোকে চাই থাকে। আৰু তলাটো লগোৱা নাথাকে, এনেই গেটখন মৰা থাকে। তাৰপিছত তেনেকৈ সময়টো গৈ আছিল। ৰাতি 12টা বাজি গৈছে আৰু ছিকিউৰিটি ইমান টোপনি আহিছে যে তেওঁ বহি মানে তেওঁ টোপনি গুচি গ'ল। টোপনি যাওঁতে তেওঁতো গম নোপোৱা হৈ গ'ল। তাৰপিছত ইমানেই টোপনি ধৰিছে, তেওঁ টোপনি যোৱাৰ পিছত তেওঁ হঠাতে কোনোবাই যেন তেওঁৰ মুখত এটা মানে চৰ দি দিলে। তো চৰ দিওঁতে ছিকিউৰিটিটো একদম ঘপককৈ মানে একদম চক খাই পেলাই উঠি গ'ল, সাৰ পাই গ'ল, তেওঁৰ টোপনি ভাঙি গ'ল। তাৰপিছত চাৰিওফালে চাইছে, কোনো নাই। তেতিয়াহ'লে কোনে মোক চৰ মাৰিলে? ছিকিউৰিটিয়ে ভাবিছে, মইতো দুখ পাইছোঁ, কাৰণ মই সপোনতো মই চৰটো মোক কোনেও মৰা নাই, দিঠকতে মাৰিছে, কাৰণ মই দুখ পাইছোঁ দেখোন, কোনোবা আছে নেকি ওচৰত? তাৰপিছত চাৰিওফালে চালে, কাকোৱে নাই দেখা। তাৰপিছত তেওঁ ভাবিলে আৰু মানে এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে, কিন্তু তেওঁ সেইটো কথা ইমান গহীনকৈ নল'লে। সেইদিনাখন গ'ল কথা গ'ল। তাৰপিছত পিছদিনাখন, তাৰ পিছৰ দিনাখন ইজন ছিকিউৰিটি বহিলে। তাৰপিছত তেওঁ বহি আছে। তাৰপিছত ৰাতি মানে সিজন ছিকিউৰিটিয়ে এনেকুৱা অনুভৱ কৰিলে যে লিফ্টটো, যোনখন লিফ্ট আছে, সেই লিফ্টখন মানে কোনো ওপৰলৈ যোৱা নাই বা ওপৰৰ পৰা তললৈ অহা নাই, কিন্তু তথাপিতো লিফ্টৰ যেন শব্দ হৈ থাকে। তেওঁ বহি আছে, অলপ দূৰত লিফ্টখন আছে, কিন্তু লিফ্টখনত তেওঁ ভাবে কি কোনোবা মানে ওপৰৰ পৰা তললৈ আহিছে নেকি বা তলৰ পৰা ওপৰলৈ গৈছে নেকি, মানে শব্দ হয়। তেওঁ চেক কৰিবলৈ যায়, কাৰণ গেটৰ ফালেতো কোনো অহা নাই। তেতিয়াহ'লে ওপৰৰ মানুহে কোনোবা মানে তললৈ আহিছে নেকি, এনেই চাবলৈ যায়, কাৰণ শব্দ হৈ থাকে। গৈ পেলাই দেখে লিফ্টখন একো ঠিকেই আছে, কোনো মানে যোৱাৰ কোনো একো চিনচাপ নাই। তে ভাবে মইনো কি শব্দ শুনিলোঁ, মই দেখোন লিফ্টৰ শব্দ শুনিলোঁ। তাৰপিছত তেনেকুৱা 2-3 দিন তেনেকৈ হৈ আছে। তেতিয়া আৰু চবেই মানে 4জন কৰ্মচাৰী, ছিকিউৰিটি আৰু বাকী কেয়াৰটেকাৰ 2জনে তেওঁলোকে কথা বতৰা মানে পাতিলে যে এনেকুৱা হৈ আছে দেখোন, কি হৈছেনো, কিয় এনেকুৱা ধৰণৰ হৈ আছে। তেওঁলোকে মানে এটা আচৰিত ধৰণৰ অনুভূতি মানে তেওঁলোকৰ মনত হ'ল।
যে কিবা এটা মানে এটা বেলেগ ধৰণৰ বস্তু হৈছে, আমাৰ ঘটনা হৈ আছে আমাৰ লগত, মানে যোনটো মানে স্বাভাৱিক নহয়। তাৰপিছত তেনেকৈ ভাবি থাকোঁতে, তেওঁলোকে আলোচনা কৰি থাকোঁতে এদিন কি হ'ল, চটৰ মানে ঠিক টপ ফ্ল'ৰটো, যোনটো টপ ফ্ল'ৰ আছে, চটৰ তলৰ যোনটো ফ্ল'ৰ আছে, সেই ফ্ল'ৰৰ দুঘৰমান মানুহে আহি পেলাই চিকিউৰিটিক কমপ্লেইন কৰিলে। মানে ক'লে কি যে তোমালোকে ৰাতি যে এই ৰাতি ওপৰত গৈ গৈ কি শব্দ কৰি থাকা। তেতিয়া আৰু কৈছে যে আমিতো একো শব্দ কৰা নাই, কিয় ইমান শব্দ হয় ৰাতি ওপৰৰ ফ্ল'ৰত, তোমালোকে কিবা কৰা নেকি, ৰাতি ৰাতি কি কৰি থাকা? কাৰণ মানে পকাখনত আমি চিলিংখনত মানে প্ৰায়ে শব্দ শুনো, আমাৰ মানে শুব নোৱাৰোঁ। তেতিয়া চিকিউৰিটি ক'লে যে আপোনালোকে শুব নোৱাৰে, আমিতো একো কৰা নাই, আৰু চাবাচোন তোমালোকে কোনোবা যায় নেকি ওপৰত গৈ পেলাই হুলস্থুল কৰে নেকি, আজি চাবাচোন, প্ৰায় শুনিয়ে আছোঁ মানে। এতিয়া আৰু চিকিউৰিটিবিলাকে গ'ল ৰাতি, তেওঁলোকে চেক কৰিব গ'ল, নাই, একো নাই, কোনো নাই। 2-3 দিন তেনেকেই চেক কৰিলে, কিন্তু কোনো নাই। তাৰপিছত আহি পেলাই চিকিউৰিটিহঁতে আহি পেলাই সেই মানুহকেইঘৰক সুধিলে যে আপোনালোকে এতিয়াও শব্দ পাই আছে নেকি? তেতিয়া তেওঁলোকে কৈছে হয়তো আমি সদায় শব্দ শুনি আছোঁ, প্ৰায় শুনিয়ে আছোঁ কেইবা দিন ধৰি পেলাই। এতিয়া আৰু তেওঁলোকে ক'লে আৰু আমাৰ লগতো এনেকুৱা হৈছে। এতিয়া গোটেই সোপাই মিলিলে, ভাবিলে যে ৰত্না ঢুকোৱাৰ পিছৰ পৰাই কিবা নহয় কিবা এটা হৈয়ে আছে। গতিকে তেওঁলোকে ভাবিলে যে নাই, কিবা এটা আছে যাৰ কাৰণে কিজানি আমি এখন পূজা পতাৰ দৰকাৰ, কাৰণ নহ'লে কিজানি ৰত্নাৰ আত্মাই শান্তি পোৱা নাই, মুক্তি পোৱা নাই। কাৰণ ৰত্না যিহেতু ভাড়াতীয়া হিচাপেহে ইয়াত আছিল, আৰু তাইৰ হাজবেণ্ডকতো পুলিচে লৈয়ে গ'ল। গতিকে তাইতো শ্ৰাদ্ধপিণ্ড কোনেও ভালদৰে চাগে পতা নাই, আৰু গাঁৱত বা কি হৈছে সেইটোতো কোনেও গম নাপায়। গতিকে আমি মিলি পেলাই এখন কিবা পূজা পাতিব লাগিব, নহ'লে কিজানি সেইবোৰ ঘটনা কিবা ৰত্নাৰ মৃত্যুৰ লগত জড়িতই আছে। সকলোৱে ভাবি পেলাই মানে এখন পূজা পতাৰ মানে ঠিক কৰিলে, আৰু সেইটো হিচাপে তেওঁলোকে পূজাখনো কৰিলে। আৰু পূজা কৰাৰ পিছত তাৰ পিছৰ পৰাই সঁচাকৈ দেখা গ'ল যে মানে সেই শব্দবিলাক বা সেই অনুভূতিবিলাক যোনবিলাক মানে আচৰিত ধৰণৰ আছিলে, তেওঁলোকে অনুভৱ কৰিছিলে, যোনবিলাক স্বাভাৱিক নাছিলে, তেনেকুৱা হোৱা নাই। আৰু আনকি এনেকুৱা হৈছিল যে কোনোৱে মানে চিৰিত যেন কোনোবাই খোজকাঢ়ি থাকে ৰাতি ৰাতি, তেনেকুৱা ধৰণৰো হৈছিলে। গোটেইফালে মানে গোটেই এপাৰ্টমেণ্টত মানুহৰ মানে বিয়পি পৰিছিল যে এইটো কিবা এটা হৈ আছে। গতিকে সকলোবোৰ শান্তৰ নিচিনাই হ'ল এই পূজা ফাকি পতাৰ পিছত। আৰু সেয়াই কথা, তাৰ পিছৰ পৰা কিন্তু কোনেও মানে তেনেকুৱা ধৰণৰ ঘটনা অনুভৱ কৰা নাই, চিকিউৰিটিয়ে হওক বা আনেই হওক। সেইটোৱে আছিলে কিজানি সঁচাকৈ কিজানি মানুহৰ এনেকুৱা ধৰণৰ অকাল মৃত্যু, য'ত নেকি ৰত্নাটো ডেকা মানুহে আছিলে, আৰু তাইৰ আশা আৰু আকাংক্ষাও বহুত আছিল, কিন্তু তাই এনেকৈ ধৰণৰকৈ যে হঠাৎ তাইৰ মৃত্যু হৈ যাব, তাইও কিজানি ভবাই নাছিলে। সেইটো কাৰণে কোৱা হয় যে অকাল মৃত্যুৰ পিছত যেনেকৈ ছুইচাইড হওক বা মাৰ্ডাৰ হওক বা কিবা এক্সিডেণ্টে হওক, কোনোবা যদি সেই ঠাইখিনিত মৃত্যু হয়, মানে যিকোনো এখিনি ঠাইত যদি মৃত্যু হয়, সেই ঠাইখিনিত মানে আচলতে শুদ্ধিকৰণ কৰিব লাগে, নহ'লে কিজানি এনেকৈ কিবা এটা বেয়া মানে অশুভক ওচৰ পাজৰ মানুহৰ লগত হ'ব পাৰে। গতিকে সেয়াই কথা, আমি মানুহৰ অকাল মৃত্যুত য'ত হয় মানে যাৰ হয় মৃত্যু, যোনখিনি ঠাইত হয় সেই ঠাইখিনি শুদ্ধ কৰাটো অতি প্ৰয়োজনীয়। সেয়াই আছিল কাহিনীটো, এইটো এটা সত্য ঘটনা আছিল। আকৌ আমি নতুন কাহিনী আপোনালোকলৈ লৈ আহিম। ভাল লাগিলে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।